হেল্ল' বন্ধুসকল নমস্কাৰ। মই আছো আজি অসমৰ এনেকুৱা এখন গাঁৱত য'ত আপোনাক আজি দেখুৱাম অসমৰ এতিয়া কেঁচা তামোলৰ ছিজন চলি আছে। গতিকে আপোনাক আজি মই দেখুৱাব ওলাইছোঁ কেনেধৰণে বেপাৰীবিলাকে মানে তামোলবিলাক গছৰ পৰা পাৰে আৰু কম সময়ৰ ভিতৰতে সিহঁতে এনেকুৱা টেকনিক মানে প্ৰয়োগ কৰে যে কম সময়ৰ ভিতৰত এজোপা গছৰ পৰা আন এজোপা গছত গৈ কেনে তামোল পাৰে। গতিকে আজি আমি আপোনাক দেখুৱাই আছোঁ কেনেকৈ তামোলবিলাক পাৰে, আপুনি চাই থাকিব। এতিয়া চাবা এই ল'ৰাজনে গছৰ ওপৰত গৈছে, দেখিছেনে? এইটা তামোল পাৰিব, এই গৈছে এনেকে। এতিয়া আৰু এই যে ৰছীবিলাক বান্ধি কেনে এই ৰছী বান্ধিছে নহয়, আপুনি দুডাল ৰছী দেখিছে, এইফালে এডাল ৰছী দেখিছে। এই ল'ৰাজনে এই ৰছী ধৰে, এই ল'ৰাজনে তাৰ পৰা ঠোকটো মানে ৰছাত লগাই দিব আৰু এনেকে ফটকে তলত নামি আহিব। এই তামোলবিলাক এনেকে ইহঁতে পাৰি আছে, ঠিক আছে। এই দেখিছে, ইয়াৰ হাতত আহি গৈছে, এই ৰছাৰে এনেকে ইহঁতে তামোল পাৰি আছে, দেখিছে? এই বন্ধু দিনত কেইডাল মান গাছ পাৰব পাৰে? অ মালিক, কেইডাল মানে পাৰে কৈ থাক। মোটামুটি 100 পাৰে না? এইফালে ই এডাল ৰছী ধৰি আছে। আচ্ছা, 100 গাছ মানে হেৰি কৰে, এই এনেকে ফটকে আহি গৈছে। আচ্ছা, 100ডাল গাছ মানে একদিনত দেখোন তামোলৰ দামটো কেনেকুৱা? দামটা 40-42 কি কেজি বেচা হয়? কেজি না, কেজি সিস্টেম এইটো। হ্যাঁ, আচ্ছা আচ্ছা আচ্ছা। এটা ক'ত বিক্রি করবি? এইটো পাটলিদহ বাজাৰ। কি বাজার? পাতিলদহ বাজাৰ। পাতিলাদহা বাজাৰ। আচ্ছা, এই বঙাইগাঁও ডিষ্ট্ৰিক্টতে এখন পাতিলাদহা বজাৰ আছে, তাত ইহঁতে বিক্ৰী কৰিব। ইহঁতে গাঁওবিলাকত গৈ কিনে এনেকৈ তামোলবিলাক পাৰে। আচ্ছা, কি কি কৰে এইটো তামোলৰ দ্বাৰাই? এইটো সুপাৰি বনায়, চিকনি বনায়। আৰু কি কৰে? এ ভাইটি ভাগাত ধৰে না নধৰে? মানুহবিলাকে খোজ কাঢ়িবই নোৱাৰা হৈছে, দৌৰিবই নোৱাৰা হৈছে। গতিকে এই ল'ৰাটোৱে যিটো দেখাই আছে ইয়াৰ কাৰণে বহুত ফিট হয়, ফিজিকেলি ফিট। এনেকুৱা চবে ফিট হোৱাটো প্ৰয়োজন। এই গছজোপাত গৈছে এতিয়া তেনেকে আজিকালি সব বাগে তামোলৰ ছিজন। আগতে তামোলবিলাক পকাৰ পিছত পাছিল, আজিকালি কি হয় আচাতে তামোলবিলাক বাগানতে বিক্ৰী হৈ যায়। বন্ধুসকল, মই আপোনাক দেখুৱালোঁ কেনেকৈ তামোলবিলাক পাৰে। আজিকালি অসমত তামোলৰ ছিজন চলি আছে, কেঁচাতে তামোলবিলাক বিক্ৰী কৰে আৰু বাগানবিলাক কিনি লয়। কিনি লোৱাৰ পিছত এনেকৈ তামোলবিলাক পাৰি কেনে বজাৰত বিক্ৰী কৰে। আৰু এই তামোলটো বইল চুপাৰি বনাই যিবিলাক বনায় সেইবিলাকত ইউজ হয়, ৰজনীগন্ধা এইবিলাক বনায়। গতিকে বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। মোৰ চেনেলটোৰ নাম হৈছে আছামিজ দাস ব্লগাৰ। গতিকে আপোনালোকক মই দেখুৱালোঁ আৰু ইমানখিনিয়ে আছিলে। নমস্কাৰ, জয় আই অসম।